কবিতাৰ শিৰোনাম দুখীয়াৰ আত্মকথা। ৰচনা মুকুল সোণোৱাল। পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। প্ৰতি পুৱা এঙাৰেৰে দাঁত ঘঁহি ভাবোঁ, এতিয়া চাহটুপি খাম মই কিহেৰে? দিয়া আজি নিমখ দিয়ে পি দিওঁ, কিনো লাগিছে লগত। ভাতৰ পাতত বহিছোঁ আজি খাম বুলি এসাঁজ তৃপ্তিৰে। দেখিছোঁ যে বাতিত আছে ঢেকীয়া, কণ বিলাহীৰ জোল। হ'ব দিয়া, তেল মছলা মাছ মাংসই লিভাৰ কৰে বেয়া। আজি বিহু, কাইলৈ পূজা। অমুকে এইবাৰ দুটাকৈ নতুন চাৰ্ট আনিছে, এটা ৰঙা ফুটুকীয়া, আনটো বগা। কিমান যে ধুনীয়া লাগিছে। মাৰ সান্তনা, সিহঁতৰ দেউতাক চাকৰিয়াল, বহুত পইচা পায়, সেয়েহে ইমানকৈ বস্তু কিনিব পাৰে। আমাৰ ছাগলীজনীয়ে দিছেহে দুটা পোৱালি, ডাঙৰ হলে বিক্ৰী কৰি আনি দিম তোমাকো এটা নতুন চাৰ্ট। দেউতাৰ মুখত দেখো মাথো ক্লান্ত ভৰা এটা মিছা হাঁহি। প্ৰকৃত হাঁহি যেন কেতিয়াবাতে হেৰাল। আই চেপা হাঁহিটিও যেন শেষ হোৱাৰ উপক্ৰম। এমুঠি অন্ন, এডোখৰ বস্ত্ৰৰ বাবে এচাম পুঁজিপতিৰ হাতত অনিচ্ছা সত্ত্বেও নিজক অৰ্পণ কৰি পৰাধীনতাৰ শিকলি পিন্ধো। সপোনবোৰে মুক্ত বিচৰণ কৰিব বিচাৰিও ডেউকা ভঙা পক্ষীৰ দৰে মাথো আনলৈ চাই ৰয়। এক অবুজ বেদনাত উচুপি উঠে সিহঁতে। সপোনবোৰৰ যেন মৃত্যুৰ সময় সমাগত। নাই কোনো আজি এই দুখীয়াৰ আত্মকথা শুনিবলৈ বুজিবলৈ। লাগে মাথো নিজ নিজ স্বাৰ্থ পূৰণ। আনৰ দুখ দুৰ্দশা শুনিবলৈ বুজিবলৈ নাই আহৰি। চৰকাৰী সাহায্যও আজি এচাম ভোগবাদী লোভীয়াৰ হাততে সৰলুকি হয়। মিছাতে নাম হয় দুখীয়াৰ সাহায্য বুলি। পদে পদে হওঁ আমি শোষিত, বঞ্চিত, লুণ্ঠিত, অৱহেলিত। নাই আজি স্বাধীনতা, নাই আজি নিৰাপত্তা, সকলো ফালে মাথো পংকিলতা। কাক কম, কোনে শুনিব এই দুখীয়াৰ আত্মকথা? গুপুতে মৰহি যায় এটি এটিকৈ সেউজীয়া সপোনৰ বীজবোৰ। ধন্যবাদ।